নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আমি বনাবলৈ ওলাইছোঁ আলু আৰু কফিৰ চাবৰ। প্ৰথমতে আমি আলুটো এনেকৈ কাটি ল'ম। তাৰপিছত আলুটো এনেকৈ লুকি ল'ম। আলুখিনি এতিয়া মিক্সাৰত দি লৈছোঁ। এতিয়া আমি আলুৰ ৰসখিনি উলিয়াই ল'ব লাগিব। এতিয়া 1 চামুচ এল'ভেৰা জেল, দুটা ভিটামিন কেপচুল, এতিয়া 1 চামুচ মৌৰ, এক চামুচ বডি অইল, আৰু লগতে 1 চামুচ কফিও দি লৈছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। বেচখিনি এতিয়া সৰু সৰু কৰি কাটি ল'ম। বেচখিনি এতিয়াই গলাই ল'ম।
কফি আৰু আলুৰ ৰসখিনি গলাই যোৱা চব বেজখিনিৰ লগত মিক্স কৰি ল'ম। এতিয়া চব বেজখিনি কেছখিনিত ঢালি ল'ম। খিনি অলপ অলপ চামুচেৰে গুচাই ল'ব লাগিব। তাৰ পিছত আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত চাবোনখিনি ৰাখি থ'ম। আধা ঘণ্টাৰ পিছত আমাৰ চাবোনখিনি ৰেডি হৈ গ'ল। এতিয়া চাবোনটোৰে হাতখন ধুই ল'ম। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।